স্বাগতম ছাত্ৰ ছাত্ৰীসকল। আজিৰ মোৰ ভিডিঅ'টোত কুঁহিপাঠ পৰীক্ষাৰ এখন প্ৰশ্ন কাকতৰ উত্তৰ সহ দিবলৈ লৈছোঁ। তোমালোকে প্ৰশ্ন কাকতখন চাবা, মই টিক মাৰি প্ৰত্যেকটো প্ৰশ্নৰ উত্তৰ দি আছোঁ। তোমালোকৰ ভৱিষ্যতে বিভিন্ন প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে এনেকুৱা প্ৰশ্নবোৰ দৰকাৰ হয়। প্ৰথম প্ৰশ্ন আছিলে সখা শব্দটোৰ অৰ্থ কি? তোমালোকে সখা শব্দৰ অৰ্থ লিখিবলৈ ইয়াত 4টা অপশ্যন দিছিলে: ভাগ্য, জোঙা, অস্ত্ৰ, শংখ, এমূৰ জোঙা, চুটি খুটি। ইয়াৰ উত্তৰ হ'ব শংখ, মানে এইটো বক্সত তোমালোকে গ বুলি লিখিবা। তাৰপিছত ভাৰত চৰকাৰে অমলপ্ৰভা দাসক কি সন্মান প্ৰদান কৰিব বিচাৰিছিল? এইটো হ'ল পদ্মবিভূষণ সন্মান, ক নম্বৰ উত্তৰটো। তলৰ কোনবিধ অসমীয়া লোকসাহিত্য নহয়? নিচুকনি গীত, বিয়ানাম, বৰগীত আৰু আধুনিক গীত। ইয়াত ঘ নম্বৰটো উত্তৰ হ'ব। তাৰ পিছৰ প্ৰশ্ন আছিলে তলত উল্লেখ কৰা কোনবিধ ওজাপালিৰ প্ৰকাৰ নহয়? ইয়াত আছিলে শুকনাৰায়ণী গোৱা, ব্যাস গোৱা, বৈষ্ণৱী ওজা আৰু ঝুমুৰা। ইয়াৰ উত্তৰটো হ'ব ঘ নম্বৰটো। তাৰপিছত আছে তলত দিয়া বাক্যটোত কোনটো যতি চিহ্ন ব্যৱহাৰ কৰা হ'ব? বাহ কি ধুনীয়া ফুল। ইয়াত এইটো আশ্চৰ্যবোধক বাক্য, গতিকে এই আশ্চৰ্যবোধক চিহ্নটো তোমালোকে ব্যৱহাৰ কৰিব লাগিব। সেইটো অপশ্যন হ'ল গ নম্বৰটো। তাৰপিছত তলত দিয়া বাক্যটোত বিশেষণ পদ কোনটো? ৰতনে এটা সুন্দৰ গীত গালে। ইয়াত সুন্দৰটোৰ বিশেষণ পদ, গতিকে ইয়াৰ উত্তৰ হ'ল খ। তাৰ পিছৰ প্ৰশ্ন আছিলে ৰঙা যোগ নীলা সমান কি ৰং সুধিছে? ৰঙা আৰু নীলা ৰং মিহলি হৈ বেঙুনীয়া ৰং হয়, গতিকে এইটো প্ৰশ্নৰ উত্তৰ হ'ব ঘ নম্বৰটো। তাৰপিছত আছিলে বন্ধু শব্দটোত নয় ধয় ও আন্ধু যুক্তাক্ষৰটোত কি বৰ্ণযুক্ত হৈ আছে? ইয়াৰ উত্তৰ হ'ব দন্তীয়া ন যোগ দন্তীয়া ধ যোগ হচৌ। উত্তৰ হ'ল গ নম্বৰটো। তলৰ কোনটো সূৰ্যৰ সমাৰ্থক শব্দ নহয়? ইয়াৰ উত্তৰ হ'ব শংকৰ, ঘ নম্বৰটো। মহাপুৰুষ শংকৰদেৱে কিহৰ কাৰণে ওজাপালিৰ সহায় লৈছিল? ইয়াৰ উত্তৰ হ'ব ধৰ্ম প্ৰচাৰৰ বাবে। তাৰ পিছৰ প্ৰশ্ন আছিলে পৰিৱেশ অধ্যয়নৰ। পৰিৱেশ অধ্যয়নৰ প্ৰথম প্ৰশ্নটো আছিলে তলৰ কোন ঠাইত মৰাপাট উদ্যোগ আছে? লেখাপানী, বোকাজান, নামৰূপ, শিলঘাট। ইয়াৰ উত্তৰ হ'ব শিলঘাটত, ঘ নম্বৰটো। কাগজ উদ্যোগৰ প্ৰধান কেঁচামাল হ'ল বাঁহ, গ নম্বৰ উত্তৰ। ব্ৰিটিছ শাসনৰ বিৰোধিতা কৰা প্ৰথম অসমীয়া ব্যক্তিজন হ'ল গোন্ধৰ কোঁৱৰ, এইটো ক নম্বৰ উত্তৰ। তাৰ পিছৰ প্ৰশ্ন আছিলে ভাৰতৰ সংবিধান সভাৰ প্ৰথম সভাপতি কোন আছিল? ইয়াৰ উত্তৰ হ'ল ঘ নম্বৰটো, ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ। সংবিধানে আমাক কেইটা মৌলিক অধিকাৰ প্ৰদান কৰিছে? ইয়াৰ উত্তৰ হ'ল ক নম্বৰটো, 6টা। তাৰপিছত আছিলে গুৱাহাটী নগৰখন ভাৰতৰ কোনটো প্ৰাকৃতিক বিভাগৰ অন্তৰ্গত? ইয়াৰ উত্তৰ হ'ব উত্তৰ ভাৰতৰ সমভূমি অঞ্চলৰ, উত্তৰ খ নম্বৰটো। তাৰপিছত পৃথিৱীৰ আটাইতকৈ বেছি বৰষুণ হোৱা ঠাইখনৰ নাম মৌচিনৰাম, উত্তৰ খ নম্বৰ। ভোপাল গেছ দুৰ্ঘটনা হৈছিল 1884 চনত। ইয়াৰ উত্তৰ হ'ল ক নম্বৰটো। পৃথিৱীৰ ভিতৰত আটাইতকৈ দীঘল সংবিধানখন হ'ল ভাৰতৰ সংবিধান, গ নম্বৰ উত্তৰটো হ'ব। তলৰ কোনটো ভৱিষ্যৎকালৰ বাক্য? চৰাইজনী আকাশত উৰি আছিল, বৰকৈ বতাহ বলিছে, বৰ গৰম, ৰেলগাড়ীখন পুৱা 10 বজাত জংচন পাবহি। ইয়াৰ উত্তৰ হ'ল ঘ নম্বৰটো। মাছৰ নামেৰে থকা ঠাই কোনখন? আমগুৰি, বামুণপুখুৰী, নকছাৰী, বাভজান। ইয়াৰ উত্তৰ হ'ল ঘ নম্বৰটো। তাৰপিছত ৰূপ সলনি কৰা বুলি কৈছে ভাও যোগ অৰিয়া, ভাৱৰীয়া হ'লে লগটো হ'ব লগৰীয়া বুজাবলৈ আমি গ নম্বৰটো ব্যৱহাৰ কৰিম। এইটো বক্সত লিখিব গ। অসম কেশৰী বুলি কোৱা হয় ভৈৰৱচন্দ্ৰ খাটনিয়াৰ, নৱকান্ত বৰুৱা, অম্বিকাগিৰি ৰায়চৌধুৰী, জ্যোতিপ্ৰসাদ আগৰৱালা। ইয়াৰ উত্তৰ হ'ব গ নম্বৰটো। তাৰপিছত আছিলে তলৰ শুদ্ধ শব্দটো বিচাৰি উলিওৱা। মৰাপাট শব্দটোত ম ৰা পা মূৰ্ধন্য ত, গতিকে ইয়াৰ উত্তৰ হ'ল খ নম্বৰটো। তাৰ পিছৰ প্ৰশ্ন আছিলে পৃথিৱীৰ ভিতৰত আটাইতকৈ দীঘলীয়া সংবিধানখন হ'ল ভাৰতৰ সংবিধান, এইটোৰ উত্তৰ হ'ব ঘ নম্বৰটো। পৌৰ নিগমৰ মুৰব্বীজনক কি বুলি কোৱা হয়? পৌৰ নিগমৰ মুৰব্বীজনক
মেয়ৰ বুলি কোৱা হয়। গ নম্বৰ উত্তৰ। কি ভিটামিনৰ অভাৱত বেৰি বেমাৰ হয়? ইয়াৰ উত্তৰ আছিলে ভিটামিন এ, ভিটামিন বি, ভিটামিন চি আৰু ভিটামিন ডি। শুদ্ধ উত্তৰটো হ'ব ভিটামিন চি, গতিকে উত্তৰ হ'ব গ। বতাহৰ গতিবেগ জোখা যন্ত্ৰটোৰ নাম থাৰ্মোমিটাৰ, দিগদৰ্শী সূচক, বায়ুৰ বোজা, এনিমোমিটাৰ। এইটো খ উত্তৰ হ'ব। তাৰ পিছৰ প্ৰশ্ন আছিলে তলৰ কোনটো সামাজিক সমস্যা নহয়? নিৰক্ষৰতা, শিশু শ্ৰমিক, চৰকাৰী আইন, ডাইনী বিশ্বাস। ইয়াত গ নম্বৰটো হ'ব। চাহ উৎপাদনত ভাৰতৰ স্থান পৃথিৱীৰ ভিতৰত খ নম্বৰটো হ'ব। তাৰপিছত আছিলে পৃথিৱীৰ ভিতৰত ড্ৰেছ হ'ল যোৰহাট জিলাত থকা ব্ৰহ্মপুত্ৰ নদীৰ এটা জাহাজ ঘাট। ইয়াৰ উত্তৰ হ'ল নিমাতী ঘাট। উত্তৰ হ'ব গ নম্বৰ। তাৰপিছৰ প্ৰশ্ন আছিলে গণিতৰ তলৰ কোনটো ভগ্নাংশ 1% বুজাইছে? ইয়াৰ উত্তৰ হ'ব খ নম্বৰটো, 100/1। তাৰপিছত আছে ৰং দিয়া অংশ কোনটো ভগ্নাংশৰে প্ৰকাশ কৰিব পাৰি? ইয়াৰ উত্তৰ হ'ল 8/3, গ নম্বৰ উত্তৰ। তাৰপিছত আছিলে 5 কিলোমিটাৰ 8 মিটাৰক মিটাৰলৈ নিলে কি হ'ব? এইটো হ'ব 5008 মিটাৰ। উত্তৰ গ নম্বৰ হ'ব। তলত দিয়া কোনটো আৰ্হি প্ৰতিফলন সমমিতিৰ উদাহৰণ? ইয়াত হ'ব বেদ শব্দটো, খটো। তাৰপিছত আয়তৰ কালি সমান দিশ পূৰণ প্ৰস্থ, খ নম্বৰ। খালী বাকচত কোনটো চিত্ৰ বহিব? ইয়াৰ উত্তৰ হ'ব খালী বাকচত খ নম্বৰ চিত্ৰটো বহিব। ইয়াৰ পিছত আছে 120 মিনিটত কিমান ঘণ্টা? উত্তৰ হ'ব 2 ঘণ্টা, গতিকে খ নম্বৰ উত্তৰ। প্ৰতি কিলোগ্ৰাম মধুৰিআমৰ দাম 40 টকা হ'লে 1.5 কিলোগ্ৰাম মধুৰিআমৰ দাম হ'ব 60 টকা, গ নম্বৰ উত্তৰ। এজন গাখীৰৰ বেপাৰীয়ে এখন হোটেলত 20 লিটাৰ আৰু 5জন মানুহৰ ঘৰত প্ৰত্যেককে 2 লিটাৰকৈ গাখীৰ দিলে তেওঁ মুঠতে কিমান গাখীৰ বিক্ৰী কৰিব? 20 × 30 লিটাৰ। 30 লিটাৰ উত্তৰ আছে ক নম্বৰত। তাৰপিছত আছে দুটা অংকৰ যোগফল 140, তাৰে এটা পঁয়সত্তৰ হ'লে আনটো কিমান হ'ব? ইয়াৰ উত্তৰ হ'ল 140, 65 হ'ব, খ নম্বৰ উত্তৰ। তাৰপিছত আছিলে 1000 ভাগৰ 75ক দশমিকত লিখিলে কি হ'ব? 1ৰ পিছত 0 তিনিটা আছে, গতিকে 75ৰ আগত 0 এটা দি তাৰ আগত পইণ্ট এটা দিলে সেই ভগ্নাংশটো শুদ্ধ ৰূপটো হ'ব। এইটো আছিলে ক নম্বৰত। তাৰপিছৰ প্ৰশ্ন আছিলে ইংৰাজীৰ কমপ্লিট দ্য চেণ্টেঞ্চেছ হি হেজ এ ৰেড চাৰ্ট, বি নম্বৰটো হ'ব উত্তৰ। ফিল ইন দ্য ব্লেংক বাই ক্ৰছিং দ্য কাৰেক্ট ৱৰ্ড by choosing the correct word, a team of players, এইটো হ'ব। The word drug means medicine, B নম্বৰটো হ'ব। Brain of computer is CPU, ইয়াৰ উত্তৰ বি নম্বৰটো হ'ল। তাৰপিছত আছিলে water helps us to remain dirty, ugly, clean, fresh and beautiful, আৰু ডি নম্বৰ আনটাইডি আছিলে। ইয়াৰ উত্তৰ হ'ব চি নম্বৰটো। চুজ দ্য কাৰেক্ট ৱৰ্ড টেলিভিশ্যন, টেলিভিশ্যন শব্দটোৰ শুদ্ধ ৰূপ হ'ব ডি নম্বৰটো, TELEVISION। হিজ বাৰ্থডে ইজ, তাৰিখৰ নামৰ আগত প্ৰিপজিশ্যন বহুৱাবলৈ হ'লে অন দিব লাগে, গতিকে শুদ্ধ উত্তৰ বি। দি অপজিট মিনিং অফ হেভি বিপৰীত শব্দ হ'ল লাইট, মানে পাতল, বি নম্বৰ এনচাৰ। I look like a TV, I have a screen, I saw information on the screen, who am I? এইটোৰ উত্তৰ হ'ব মনিটৰ, চি নম্বৰ এনচাৰ। তাৰপিছত আছে এ পাৰ্চন হু ৰাইটছ বুকছ, ষ্টৰিজ, আৰ্টিকলছ এটচেট্ৰা ইজ কল্ড এ ৰাইটাৰ, উত্তৰ ডি নম্বৰটো হ'ব শুদ্ধ উত্তৰ। মিষ্টাৰ মোহন গোহাঁই ইজ দ্য ৰিচিপশ্যনিষ্ট অৱ এ
সাহিত্য একাডেমি এৱাৰ্ড, পদ্মশ্ৰী এৱাৰ্ড, সাহিত্য সুৰভি এৱাৰ্ড, ৰাজত কুমাৰ এৱাৰ্ড। এইটো চি নম্বৰটো এনচাৰ হ'ব। তাৰপিছত আছে পাষ্ট ফৰ্ম অফ গ'ৰ পাষ্ট টেন্স কি সুধিছে, ৱেণ্ট হ'ব বি উত্তৰটো। টেক দ্য ৰাইট এনচাৰ। ৱাটাৰ হেজ নেইডাৰ কালাৰ নৰ শ্বেপ, ৱাটাৰ হেজ ব্লু কালাৰ, ৱাটাৰ হেজ অৰেঞ্জ কালাৰ, ৱাটাৰ হেজ কালাৰ এণ্ড শ্বেপ। পানীৰ ৰং আৰু আকাৰ নাই বুলিহে আমি গম পাইছোঁ, গতিকে এনচাৰ হ'ব এ নম্বৰটো। তাৰপিছত তৰুণ ৱাজ প্লেয়িং ফৰ টিম এ, টিম বি, টিম চি, টিম ডি। তৰুণে এ টিমৰ হৈ খেলিছিলে, গতিকে উত্তৰ এ। তাৰপিছত আছিলে ৰিড দ্য ফলোয়িং ষ্টেটমেণ্টছ এণ্ড আস্ক কুৱেশ্যন টু গেট দিছ এনচাৰ। মাই নেম ইজ নিতিন, হোৱাট ইজ ইউৰ নেম? I am 10 years old. How old are you? I live in Jorhat. Where do you live? তাৰ পিছৰ প্ৰশ্ন আছিলে অমিলটো ভাঙি বাছি উলিওৱা। চকী যদি কাঠমিস্ত্ৰী হয়, চকীৰ লগত কাঠমিস্ত্ৰী মিলে, কাঠমিস্ত্ৰীয়ে চকী বনায়। দলং ইঞ্জিনিয়াৰে বনায়। টেকেলি মালি অলংকাৰ সোণাৰী, এই টেকেলি মালিটো নিমিলে, কাৰণ টেকেলিটো মালিয়ে তৈয়াৰ নকৰে। তাৰপিছত শুদ্ধটোত চিনাক্ত কৰা 6:18 সমানুপাত 4 কি হ'ব? 6 3 গুণ 18, 4 3 গুণ 12, গতিকে ইয়াৰ উত্তৰ গ নম্বৰটো হ'ব। ওপৰৰ চিত্ৰটোত কেইটা ত্ৰিভুজ আছে? ইয়াত 3টা ত্ৰিভুজ আছে, গতিকে উত্তৰ গ হ'ব। সম্পৰ্কটো সম্পূৰ্ণ কৰা। কাগজ যদি বাঁহ হয়, কাগজ যদি বাঁহৰ লগত সম্পৰ্ক আছে, চেনিৰ সম্পৰ্ক আছে কুঁহিয়াৰৰ লগত। ইয়াৰ পিছত আছিলে পিছৰ সংখ্যাটো কি হ'ব? 36, 28, 22, 17, 13, 10 আৰু 8 আছে। 8ৰ চোৱা 36ৰ 7 গ'ল থাকিল, 35ৰ 7 গ'ল 28, 28ৰ 6 গ'ল 22, 22ৰ 5 গ'ল 17, 17ৰ 4 গ'ল 13, 13ৰ 3 গ'ল 10, 10ৰ 2 গ'ল 8, 8ৰ 1 গ'ল 7, গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব গ নম্বৰ। তাৰপিছত আছিলে এই ছবিটোৰ খালী বাকচটো প্ৰশ্নবোধক চিহ্নৰ ঠাইত কি হ'ব? প্ৰশ্নবোধক চিহ্নৰ ঠাইত আমি দিম ক নম্বৰটো, ইয়াৰ উত্তৰ হ'ব ক। তাৰপিছত আছিলে ABCGHIMNO সম্পৰ্ক উলিয়াবলৈ কৈছে। ABCৰ পিছত যদি GHI হয়, এৰ পৰা জিলৈ যিমান দূৰ, এমৰ পৰা পিছৰ আখৰটোলৈও সিমান দূৰ হ'ব লাগিব। এমৰ পৰা পিছৰ আখৰ STU হ'ব, বুজাই দিবলৈ নহ'লে সময় কম হ'ব বুলি, এইটো STU হ'ব। তাৰপিছত তুমি এখন দৌৰ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছা, তুমি দ্বিতীয়জনক অতিক্ৰম কৰি আগুৱাই গৈছা, তুমি এতিয়া কোনটো স্থানত থাকিবা? এইটো হ'ব প্ৰথম স্থানত, উত্তৰ ক। বহাগ বিহুৰ দ্বিতীয় দিনটোক আমি মানুহ বিহু বুলি কওঁ, উত্তৰ গ। এপ্ৰিল মাহৰ 10 তাৰিখে যদি দেওবাৰ হয়, তেন্তে এপ্ৰিল মাহৰ 16 তাৰিখে কি বাৰ হ'ব? সোম, মঙল, বুধ, বৃহস্পতি, শুক্ৰ, শনিবাৰ, খ নম্বৰ উত্তৰ। তাৰপিছত আছিলে আৰু প্ৰশ্ন নাই, এইখিনি প্ৰশ্ন তোমালোকৰ কাৰণে মই প্ৰস্তুত কৰি দিছোঁ। তোমালোকে ভিডিঅ'টো ভালদৰে চাবা, নিশ্চয় তোমালোকৰ কামত আহিব। আজিলৈ আহোঁ, ধন্যবাদ।